ধন্যবাদ অসমবাৰী ৰাইজ। আজি মই জীৱনৰ প্ৰথমটো ইউটিউব চেনেল তফাজুল ব্লগত আহিছোঁ। আজি এই চেনেলটো মোৰ অপেন কৰাৰ এটাই উদ্দেশ্য যে সজাগতা মোৰ মূল উদ্দেশ্য। বহুত সামাজিক কামত জড়িত হৈ থকাৰ উপৰিও কিছুমান কাম সামাজিকভাৱে কৰিব মন যায়, সেই হিচাপে কৰোঁ। তথাপিও এটা ভাবিলোঁ আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, তো ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছু যিবিলাক ব্যক্তি সন্মানৰ যোগ্য তেখেতসকলেও সন্মান জগাওঁ। আজিকালিৰ যুগত মানুহে আধুনিকতাৰ ফলত নিজকে হেৰুৱাই কিনে টকা উপাৰ্জন কৰা পথ বাছি লয়। বহুতো সমস্যাৰ মাজত সকলো মানুহে জীৱন নিৰ্বাহ কৰি আছে। তাৰ মাজত আমি কিছুমান এনে ব্যক্তি দেখিছোঁ যি নেকি নিজৰ আধুনিকতাত পাহৰিও, সমাজৰ লাহবিলাক পাহৰিও কিছুমান মানুহে নিজৰ নিজৰ মেহনত, নিজৰ মূৰৰ ঘাম মাটিত পেলাই কৰ্ম কৰি দেখুৱাই জীৱন নিৰ্বাহ কৰি আছে। তদ্ৰুপ দুজনী ছোৱালী পাইছোঁ আমাৰ বায়তা চাৰিআলিৰ অন্তৰ্গত ইয়াতে তেলডিপত। আমি তালৈ গৈ আছোঁ আজি ফাৰ্ষ্ট ব্লগৰ হিচাপত। তেখেতসকলক সন্মান জনাওঁ। মোৰ ইচ্ছা যায়, মোৰ মন যায় এখনি ফুলাম গামোচা যোগ্যজনৰ গলত ডিঙিত ওলোমাই দিবলৈ, পিন্ধাবলৈ মন যায়। নাজানো কিবা ভুল হ'ব পাৰে মোৰ ব্লগত। আজি অসমবাসী ৰাইজ, আমি আহিছোঁ আজি আমাৰ বায়তা চাৰিআলি কাষৰে আৰু এটা তেলডিপ, মানে আমাৰ ৰঙিয়া ৰোড যিটো ৰোড আছে কাষতে তেলডিপটো আছে। আমি তেলডিপত বহুত দিনৰ আগৰ পৰা দেখি আছোঁ, তাতে আমাৰ অসমীয়া দুজনী ছোৱালীয়ে নিজৰ কষ্টৰে কাম কৰি আছে। আজিলৈ বহুদিন কাম কৰি আছে তেখেতসকলে। মই জানিব পৰা মতে তেখেতসকলে নিজেও কৰি আছে, নিজে ঘৰখন চলাই আছে, মা দেউতাকক চলাই আছে, সৰু ভাইকো চলাই আছে, তেখেতৰ ভাইকো পঢ়ি আছে। এনেকৈ তেখেতসকলে একোখন ঘৰ সুন্দৰভাৱে চলাই আছে। বহুত ছোৱালী দেখিছোঁ, বহুত মানুহ দেখিছোঁ, সকলোৱে কাম কাজ কৰে, ঠিকে আছে। গুৱাহাটীতো আমি দেখা পাওঁ, আপোনালোক সকলোৱে জানে, ড্ৰাগছত লিপ্ত, ক'ৰবাত লিপ্ত, কিবা লিপ্ত। কিন্তু এখেতসকলে লাহবিলাসিতা বহুত হয়, সকলো নেওচি, সকলো পাহৰি একাগ্ৰতাৰে কাম কৰি আছে। আমি তেখেতসকলৰ ওচৰলৈ আহিছোঁ। আহক আহক আমি দেখুৱাম। তোমাৰ নামটো কোৱা? অপৰাজিত বড়ো। তোমাৰ ঘৰ ৰাজবাৰী। ইয়াতে কিমান বছৰ ধৰি কাম কৰি আছে? বা আপোনাক যিটো মানে ব্যৱহাৰ সকলো ঠিকে আছে বৰ্তমান? ঠিকে আছে। তো আপুনি এনেকৈ নিজাকৈ কাম কৰি কেনেকুৱা পাইছে? যে সৎ মেহনতেৰে যে বেলেগক আদৰ্শ দেখাইছে, চাওঁ মই কাম কৰি খাইছোঁ, ভাল লাগিছে না? তো তোমালোকৰ নিচিনা মই প্ৰাউড ফিল কৰোঁ। সঁচাই সুন্দৰ ভাল লাগিছে আজি। তো তোমাক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাম, সন্মান জনাম, সকলোখিনি প্ৰাপ্য তাৰমানে। গতিকে আমাৰ বায়তা চাৰিআলি এতিয়া আৰু আহিছোঁ আমি। তোমাৰ নাম? তুমি এতিয়া কিমান মাহ ধৰি কাম কৰি আছে? ভাল লাগিছে। আৰু যিখিনি তোমালোকে টকা পইচা পোৱা, ঘৰত মা দেউতাক চোৱা, পশুধনে চোৱা, তুমি নিজেও চলা, সুন্দৰ। এইটোৱেতো আচল পৰিচয়, এইটোৱেতো আমাৰ অসমীয়াৰ পৰিচয়। আমি যোগ্যজনক সন্মান দিবৰ সময় হ'ল, সেইকাৰণে আহিছোঁ। আমাক সহযোগ কৰিছে, ধন্যবাদ জ্ঞাপন আমাৰ আৰণত ছাৰ আৰু আমাৰ দাদা। একেসকলৰ নিচিনা যেতিয়ালৈ আমাৰ আৰক্ষী বিভাগত থাকিব, আমি আৰু আগুৱাই যাম, অসম আৰক্ষী আগুৱাই যাব। আৰু লগতে আমাৰ এই তেলডিপৰ যিজন मैनेजर, मैं उसको भी शुक्राना करना चाहता हूँ, क्योंकि उसने भी उन लोगों को बहुत हेल्प किया है। সেইকাৰণে মই অসমবাসী ৰাইজক কৈছোঁ, এইখিনি কথা মই অসমীয়াতে কৈছোঁ, কাৰণ তেখেতকো মই আমাৰ চেনেলৰ পৰা আৰক্ষী প্ৰশাসনৰ পৰা সম্বৰ্ধনা জনাম। তো সম্বৰ্ধনা জনাব ওলাইছোঁ, তাৰ আগতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ভণ্টিক জনাব, মই নিজে জনাম বাৰু, চৰি। ধন্যবাদ। ইয়াৰ লগতে মই সম্বৰ্ধনা জনাম। সম্বৰ্ধনা মই জনাওক যদিও সুধিছোঁ, তথাপিও আমাৰ এজন ছাৰ আছে, তেখেতক জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলে জনাওক। আমাৰ যিজন মেনেজাৰ, তেখেতসকলে আমাৰ এই তেলডিপত কৰ্মচাৰী হিচাপে নিয়োজিত, তেখেতসকলক যিটো সন্মান দিয়ে বা আজি তেখেতক অসুখ, তেখেতক
তেখেতক তেখেতে কৈছে যে আজি অসুখ তুমি অলপ ৰেষ্ট লোৱা। তো এনেকুৱা এটা মিলত এই তেলডিপটোৰ আমাৰ অসমীয়া ল'ৰা ছোৱালীক আমাৰ অসমীয়া ছোৱালীক যেনেকৈ সকাহ দি আছে মানে কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ এটা প্ৰতিলম্ব এটা দি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই সূত্ৰে আমি মেনেজাৰ দাদাক সম্বৰ্ধনা বিচাৰিছোঁ। তো আপোনাৰ কেনে লাগিল? नमस्कार भाई, मेरा नाम मनोज सिंह हूँ राजस्थान से। तो आप लोगों का प्यार, आप लोगों का स्नेह खूब तो अच्छा मिला है और आप लोगों का साथ भी मेरे को इतना अच्छा मिला है कि मैं दादा के साथ, सर के साथ और खासतौर से मेरा स्टाफ जो मेरे लिए सबसे श्रेष्ठ है। मतलब इन लोगों का प्यार इतना मिला है कि हमें कोई दिक्कत भी नहीं है और इन लोगों को हमारी तरफ से भी दिक्कत नहीं है। बस आप लोगों का प्यार है और हमारे मन में ऐसे आते रहिए, सबका स्नेह मिलते रहिए। আৰু আমাৰ ইয়াতে আমাৰ ছাৰক ব্যৱহাৰ ক'বলৈ অনুৰোধ জনাওঁ। ছাৰে কেনেকুৱা পায় কি নমস্কাৰ বাইদেউ চেনেলৰ জৰিয়তে আমাৰ জড়িত লাভ আছে। গতিকে আমাৰ অসমীয়া ছোৱালী বা মহিলা সংস্থাপন নিয়োজিত কৰি স্বাৱলম্বীবিলাক চলাই দিয়াৰ কাৰণে ব্যস্ততা দিছে। তেওঁলোক আমাৰ কোনো পাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ছোৱালী সহযোগিতা দেখুৱাৰ কাৰণে তেওঁলোকক আমি আন্তৰিকতাৰে তেওঁলোকক মানে অভিনন্দন জনাইছোঁ। লগতে আমাৰ অসমত তেনেকুৱা ছোৱালীয়ে কৰ্মদক্ষতাৰে আগবাঢ়ি যোৱাৰ কাৰণে প্ৰত্যেক ছোৱালীকে আমি আমন্ত্ৰণ কৰাই অনুৰোধ জনাইছোঁ। ভাল লাগিল। যদি ভাল লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আপোনালোকৰ উৎসাহৰ উদ্দীপনাৰে আৰু আগুৱাই যাম।